নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ মই পিংকুবাৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে পিকে এগ্ৰ ফাৰ্মিং। গতিকে মই এখন এতিয়া ব্ৰইলাৰ ফাৰ্মত আছোঁ। আপুনি দেখিবলৈ পাইছে। আগতে এখন ব্ৰইলাৰ ফাৰ্মৰ ভিডিঅ' বনাইছিলোঁ, কিন্তু আগতে মাটিত আছিলে দেখিবলৈ পাইছে। এতিয়া বৰ্তমান চাঙত আছে আৰু চাঙৰ পৰিৱেশখিনি আপোনালোকক সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে চাঙত পুহিলে আৰু মাটিত পুহিৱাৰ পাৰ্থক্যটো কি, আজি মই আপোনালোকৰ লগত কথা শ্বেয়াৰ কৰিম। গতিকে সম্পূৰ্ণ শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু যিসকলে নতুনকৈ পুহিম বুলি ভাবিছে, ব্ৰইলাৰ ফাৰ্ম কৰিম বুলি ভাবিছে, সেইসকলৰ বাবে সম্পূৰ্ণ উপযোগী হ'ব ভিডিঅ'। এতিয়া বৰ্তমান মোৰ লগত ফাৰ্মৰ অ'নাৰ আছে। আপোনালোকক মই অ'নাৰৰ লগত কথা পতাই দিম, কেনেকৈ কি কৰি আছে তেখেতে। আজি তেখেতৰ প্ৰায় 4-5 বছৰেই হ'ল তেখেতে ব্ৰইলাৰ ফাৰ্ম কৰা, আৰু ইয়াৰ পৰা কেনেকৈ কি উপযোগী হৈছে, মাটি আৰু আপোনাৰ মানে চাঙত দিয়াৰ পাছতনো কেনেকুৱা উপযোগী হৈছে, ভিডিঅ'টোৰ মাধ্যমে আপোনালোকলৈ জনাবলৈ চেষ্টা কৰিম। আহক এতিয়া আমি অ'নাৰৰ লগত কথা পাতোঁ। মাটিত পোহাটো বেছি ফাইদা নে আপুনি চাঙত পোহাটো বেছি ফাইদা? গতিকে আমি অ'নাৰক সুধিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আপুনি কওকচোন, মাটিত পুহিলে বেছি আপোনাৰ প্ৰফিট হ'বনে নাই চাঙত পুহিলে বেছি প্ৰফিট? হয়, মাটিতকৈ চাঙত বহুত প্ৰফিট হয়। মাটিত আপোনালোকৰ ফলিয়াটোৰ মেইন এতিয়া ফলিয়াটো যিহেতু বহুত দাম, এতিয়া প্ৰায় 90 টকা 100 টকা বেগ পৰি যায় ইয়াত পোৱালে ফাৰ্মত। গতিকে সেইটো এটা বহুত ৰাহি বুলি ক'ব লাগিব। এতিয়া আমি ইয়াত কাঠৰ গুড়া দিওঁ, নতুবা গুটো চফা কৰিবও পাৰে। আপোনাৰ তলত দি ৰেকিং কৰি থাকিলে এইটো ভাল হয়। আৰু আপোনাৰ যিখিনি গু তলত পৰি আছে সেইখিনিও ধৰক বিকি যায় চাগে? বিকি যায়, হয়। সেইখিনিৰ পৰাও কিবা এটা পইচা পোৱা হয়। আৰু আপোনাৰ এতিয়া ধৰক মই এতিয়া সোমাই আহিছোঁ, আগতে ধৰক মাটিত থাকিলে অলপ গোন্ধায়, কিন্তু এতিয়া গোন্ধৰ ইমান গোন্ধ নাহে। গুণটো কম হয়, মানে চাঙত চাফ চিকুণটো মেইন। চাফ চিকুণকৈ ৰাখিলে এনেও বস্তুটো চেন টেনটো নাথাকে বাৰু, চফাকৈ ৰাখিব লাগে। আৰু চাঙত বেষ্ট, মানে মাটিতকৈ বহুত ভাল। ৱেটটো বেছি আহে, বডি ৱেট। প্ৰডাকশ্যনটো ধৰক চাঙত প্ৰডাকশ্যন ভাল হয়। ৰিজাল্ট মাটিতকৈ চাঙত বহুত ভাল হয়। বেয়া হোৱা চান্সটো বহুত কমেই থাকে চাঙত, ৰিজাল্ট বেয়া হোৱাৰ। আৰু আপোনাৰ এনেই চাঙত পুহিলে ধৰক এনেই কিমান দিন লাগে, মানে আপোনাৰ গ্ৰ'থটো হ'বলৈ কিমান দিন লাগে? একেই লাগে, 35, 37 ইমানটোতে লিফ্ট হয়। কিন্তু মাটিত পোহা ফাৰ্মখনৰ যদি 1 কেজি 600 বডি ৱেট আহে এভাৰেজ, কিন্তু চাঙত আপোনাৰ 1 কেজি 800-900 আহিব। 200-300 গ্ৰামৰ ডিফাৰেঞ্চ থাকে মাটিতকৈ। সেই অনুপাতে ৰিজাল্টটো ভাল হৈ যায়। মাটিত ধৰক 600 গ্ৰাম আহিলে যিটো ৰিজাল্ট হ'ব, ইয়াত 800 গ্ৰাম আহি গ'লে বহুত ভাল হৈ গুচি যায়। মাটিতকৈ ভাল হয় মানে। আৰু এনেই আপোনাৰ এতিয়া পোহা মাটিত আৰু চাঙত কৰা কিমান দিন হ'ল? আগতেতো মই আহোঁতে মাটিতে দেখিছিলোঁ। মাটিত কৰা আছিলে আপোনাৰ আপোনাৰ 2 বছৰ মাটিত কৰিলোঁ। এতিয়া এইটো 8 নম্বৰ বেচ চাঙত কৰিছোঁ। মাটিতকৈ বহুত ৰিজাল্ট ভাল। ৰিজাল্ট বহুত ভাল। আপুনি GC চাব পাৰে, যিবিলাক GC আছে। GC লাগিলে মই লগাই দিম বাৰু। আপোনাৰ GC মাটিৰ GCতকৈ এইটো আগতে যদি মাটিত কৰোঁতে পাইছিলোঁ 20,000, এতিয়া 40,000 প্লাছ। আৰু এতিয়া গোটেই ফাৰ্মখন কিমান আছে বাৰু? 120 ফুট আছে। হয়, 120 ফুট। 120 ফুট। এতিয়া চাং আছে আপোনাৰ এইফালে 5 ফুটীয়া এখন চাং আছে, এইখন যিখন দেখিছে। মাজৰখন আছে 10 ফুটীয়া। আৰু ইফালে এখন আছে, সেইখন আপোনাৰ সেইখনো 5 ফুটীয়া চাং। কেছ চিষ্টেম আৰু। এতিয়া আপুনি কথা এটা কৈছোঁ, কোনটো ৰিকমেণ্ড কৰিব? যিসকলে আপোনাৰ নতুনকৈ ফাৰ্ম খুলিম বুলি ভাবিছে, সেইসকলক আপুনি কোনটো ৰিকমেণ্ড কৰিব? মাটিত পোহাটো ৰিকমেণ্ড কৰিবনে নাই চাঙত? হয়, বেষ্ট চাঙত। হয়, যদি কিবা এটা কৰোঁ বুলি ভাবে বা ৰিজাল্টটো ভালকৈ দিওঁ বুলি ভাবে বা ভাল বডি ৱেট লাগে, তেতিয়া চাঙত কৰক। এতিয়াতো প্ৰিমিয়ামততো প্ৰায় চাঙেই হৈ গৈছে, প্ৰিমিয়াম কোম্পানী। বাকী আমাৰ ইয়াতো ভালেই চাং। এতিয়া এইটো বহুত আপোনাৰ বেষ্ট। এইটো কি কোম্পানী আছে? এইটো মোৰ চগুনা। আগতে বেলেগ কোম্পানী কৰিছিলে? আগতে প্ৰিমিয়াম কৰিছিলোঁ। মাটিত কৰোঁতে প্ৰিমিয়াম কৰিছিলোঁ, এতিয়া চগুনা। এতিয়া চগুনা। মানে মাটিত কৰোঁতে আপোনাৰ এতিয়া প্ৰিমিয়ামৰ ধৰক এনেকৈ চাং ফিটিং কৰিবলৈ নিদিয়ে নাই? প্ৰিমিয়ামৰ চাঙেই, প্ৰিমিয়ামতে কৰিম বুলি চাং কৰিছিলোঁ, কিন্তু কিবা অকণমান প্ৰব্লেমৰ কাৰণে ইয়াত কৰিলোঁ। প্ৰিমিয়ামৰ বেছি দিন ৰাখে, আপোনাৰ 45 ডেজ। হয়, চগুনা? চগুনা 37। হয়, লিফ্টিং হয় 37। ঠিক আছে। আৰু গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব, আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ইমান দিনে মই ভিডিঅ' দিব পৰা নাই, কিছুমান ঘৰুৱা প্ৰব্লেমৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু আজিৰ পৰা ভিডিঅ' মই কণ্টিনিউ কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত জনাব, আৰু যদি কিবা জানিবলগীয়া আছে।